মালিকে দিয়া আদেশ যদি মানি নচলে, নিজৰ ইচ্ছামতে যদি চলে, সিজনৰ লগত কাজিয়া কৰি ফুৰে, সিঘৰৰ লগত কাজিয়া কৰি ফুৰে, ইয়াত মানে তেনেকুৱা যদি বেয়া কাম কৰি থাকে, সেইজন মানুহক সেই ঘৰৰ মালিকে ৰাখিবলৈ ইচ্ছা কৰিবনে? নকৰে। সামান্য উদাহৰণ, আজি এইখন পৃথিৱী, এইখন দেশ ভাৰতবৰ্ষ, এইখন ৰাজ্য অসম, য'ত আমি জন্মগ্ৰহণ কৰিছো, বাবা জন্মগ্ৰহণ কৰিছিল, তেওঁৰ কবৰ ইয়াতে আছে, আটাৰ কবৰ আছে, আজু ককাৰ কবৰ আছে। সেইখন দেশত আমি থাকিব পৰা নাই, থকাৰ পৰিৱেশ আজি হোৱা নাই। তাৰ নিশ্চয় কাৰণ যে আমি এনেকুৱা কিছুমান কাম কৰি আছো, যাৰ কাৰণে ঘৰৰ মালিকে ঘৰৰ পৰা আমাক ওলাই দিয়াৰ কাৰণে বাধ্য হৈছে। কি কি কাম কৰো আমি আপোনালোক চবে জানে, এইবিলাক আমি আৰু নতুনকে কব নালাগে। আমাৰ যি দায়িত্ব লৈ আল্লাহ তালাই পঠালে, আমাৰ মাজৰ পৰা আমাক যি মহান দায়িত্ব আকৌ দিলে, সেই দুয়োটাৰ পৰা আঁতৰি গৈ পেলাই আমি পৰস্পৰৰ প্ৰতি সহযোগিতা নাই, খালি আমাৰ দৰ্শক কৈছে নিজৰ বেংক বেলেঞ্চ লৈ ব্যস্ত, নিজৰ স্বাৰ্থ লৈ ব্যস্ত, আমি আনৰ কাৰণে চিন্তা নকৰো, যাৰ কাৰণে আমি আজি নিম্নতম স্থানত পতিত হৈছো। গতিকে ইয়াৰ পৰা আমি ওলাই আহিব লাগিব, আমি নিজে ওলাই আহিব লাগিব, আৰু আমাৰ দেশৰ নতুন প্ৰজন্মক আমি ওলাই আনিব লাগিব, তেওঁলোকে বুজি পাব লাগিব। এতিয়া আমাৰ সমাজত আমাৰ ভনীসকল, আমাৰ নাৰীসকল কিমান দিন আৰু বেলেগৰ হোটেলৰ পাছফালে গৈ পেলাই বাচন বৰ্তন ধুব? কিমান দিন? পতিতালয়ত কিমান দিন আমাৰ নাৰীসকলে আৰু দেহা বিক্ৰী কৰিব? কিমান দিন ভিক্ষা কৰাৰ পৰিৱেশ আমাৰ সমাজত থাকিব? কিমান দিন ভিক্ষাৰীসকলে দেহা চেঙা ভাঙি পেলাই 4-5টা ল'ৰা ছোৱালী লৈ পেলাই তেওঁলোক মানে ভিক্ষা কৰি খাব? আৰু কিমান দিন ক'ব যে মৰদ জাতি আমাক বিয়া কৰাইছে, 3টা বিয়া কৰাইছে, থৈ পেলাই 3টা-4টা বাচ্চা হোৱাৰ পাছত আমাক এৰি থৈ গৈছে? আৰু কিমান দিনলৈ বন্ধ? এতিয়া কথা হ'ল যে ইছলামে এই আটাইখিনি সংস্থাপন দিয়ে, ইছলামে পথ প্ৰদৰ্শন কৰে। আমাৰ মাদ্ৰাছাৰ অভাৱ নাই, আলিমৰ অভাৱ নাই, কিন্তু ইছলাম আহিছেনে আমাৰ সমাজত? কিয় হোৱা নাই সেইটো প্ৰশ্ন আমি কৰাৰ প্ৰয়োজন আছে। আৰু এই দায়িত্ব অকল আলিমসকলৰ নহয়, আমি শিক্ষিতসকলৰ। আল্লাহ তাআলাই আমাক শিক্ষিত হ'বলৈ দিছে, অকল আমি জেনেৰেল স্কুলত গৈছো তাত আমি ইছলাম নপঢ়ো তেনেকুৱা নহয়। মাদ্ৰাছাত গৈছো বুলি অকল কোৰাণে মুখস্থ কৰিব লাগিব, আৰবিত পঢ়িব নালাগে, তাবিজ বিক্ৰী কৰি পেলাই মানে সেই চান্দা তুলি পেলাই চলিব লাগিব, সেই চিষ্টেমৰ পৰা আমি ওলাই আহিব হ'ল। আৰু তেনেকুৱা চিষ্টেমে আমাৰ জাতিখনক আজি অধঃপতনে ঠেলি দিছে, তাৰ পৰা আমি ওলাই আহিব লাগিব। এই আটাইবিলাক কথা, দায়িত্ব বহুত। আজিৰ এই সময়ত আমাৰ সন্মুখত দায়িত্ব বহুত। যিসকলে আমি কোৰাণৰ এই নিৰ্দেশ অধ্যয়ন কৰিছো, বুজি পাইছো, আৰু আমাৰ ইহকাল আৰু পৰকাল আমি ভাল কৰিব বিচাৰিছো, যিটো আল্লাহ তাআলাই কৈছে। গতিকে তেওঁলোকৰ সন্মুখত দায়িত্ব বহুত। এই দায়িত্ব উপলব্ধি কৰিয়ে হিউম্যান ওয়েলফেয়ার ফাউন্ডেশন জামাত ইসলামী হিন্দে প্ৰতিষ্ঠা কৰিছে যে আমাৰ সমাজৰ নজোৱানসকলক ইসলামিক শিক্ষাত হওক বা আধুনিক শিক্ষাত হওক, তেওঁলোকক আমি কি কৰিব লাগিব? তেওঁলোকৰ দায়িত্ব বুজোৱাৰ চেষ্টা কৰিব লাগিব। আমাৰ ডক্টৰ সিৰাজে তেখেতৰ ভাষণত কৈ গ'ল যে হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহুৰ সময়তে নাৰীসকলক মাৰ্কেটিঙৰ দায়িত্ব দিয়া হৈছে, মাৰ্কেটিং ডিপাৰ্টমেন্টৰ হেড বনাই দিয়া হৈছে। আৰু এতিয়াও আমি ফটোৱা দি আছো আমাৰ নাৰী বাহিৰলৈ যাব নালাগে, ঘৰৰ ভিতৰতে থাকিব নালাগে, নাৰী কিয় পঢ়িবলৈ পঠাইছা? সেইবিলাকত আকৌ কিছুমান কথা এনেকুৱাও থাকে যে যিসকল নাৰীক আমি বাহিৰলৈ পঠাইছো তেওঁলোকেও মান ইজ্জত ধৰি ৰাখি পেলাই, পৰিয়ালৰ মানে মান ইজ্জত ধৰি ৰাখি পেলাই তেওঁলোকে চলিব পৰা নাই কাৰণে ইঘৰত অঘটন ঘটিছে কাৰণে আমি নিজৰ ছোৱালীক পঠাব খোজা নাই। তেনেকুৱা হৈছে। কিয় হৈছে? এটা কথা যে ছোৱালীবিলাকেও ভুল পথে, বাহিৰত ওলাই গ'লে ভুল পথে পৰিচালিত হয়। দুখ ছোৱালীৰো আছে, আকৌ ভুল পথে পৰিচালিত হ'ব পৰা মানে নোহোৱাৰ কাৰণে সেই পৰিৱেশ সন্দৰ্ভৰ পৰা আমি গঢ়ি উঠিব নাই। ঘৰখনত আমি কোৰাণ শিকোৱা নাই। আজি আপোনালোক ইয়াতে আমাৰ অভিভাৱকসকল আছে, আপোনালোকৰ ভনীসকলক বা ছোৱালীসকলক লৈ আহিছে, ভাল লাগিছে যে আপোনালোকে পঢ়াৰ কাৰণে আগুৱাই দিছে। কমচে কম BA পৰ্যায় পৰ্যন্ত আপোনালোকৰ ভনীসকলক, ছোৱালীসকলক আপোনালোকে লৈ গৈছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে পঢ়াৰ পৰিৱেশ দিছে।
তাৰে লগে লগে কোৰাণ আৰবী ভাষাত অসমীয়া ভাষাত বুজি পোৱাকে কেইজনে পঢ়াবলৈ সুবিধা দিছে, পঢ়িবলৈ সুবিধা দিছে? যদি দিছে বহুত ভাল কথা, যদি দিয়া নাই আজিৰ এই মুহূৰ্তত মই আপোনালোকক আহ্বান জনাম যে আপোনালোকে ইয়াৰ পৰাই কোৰাণ শৰীফ লওক আৰু কোৰাণ শৰীফ তেওঁলোকক পঢ়িবলৈ দিয়ক। তেতিয়াহে তেওঁলোকৰ নৈতিকতাৰ মানে কি হ'ব, শুদ্ধ হ'ব। আমি পানী খাওঁ, পানী আমি দমকলৰ পৰা কুঁৱাৰ পৰা আমি আগতে ডাইৰেক্ট খাইছিলোঁ। তাত আইৰণ থাকে, বিভিন্ন ধৰণৰ জিংক, বিভিন্ন ধৰণৰ বস্তু আজিকালি পলিউটেড হৈছে, সেইটোৱে আমাক কি কৰে, ক্ষতি কৰে। সেইকাৰণে আমি কি কৰোঁ, পানীটো খাবই লাগিব। তো তাত আমি কি কৰোঁ, বৰ্তমান ফিল্টাৰ পানী খাওঁ, হয়নে? বিভিন্ন ফিল্টাৰ কৰি পেলাই ফিল্টাৰৰ মাজেৰে যিখিনি পানী আহে সেইখিনি খালে আমাৰ শৰীৰত অপকাৰ নহয়, সেইখিনি আমাৰ উপকাৰ কৰে। ডাইৰেক্ট পানী খালে আমাৰ কি হয়, ক্ষতি হয়। আমি কিতাপ পঢ়ি আছো, হাজাৰটা কিতাপ পঢ়ি আছো, সৰুৰ পৰা যিখিনি কিতাপ পঢ়িছো এটাৰ পাছত এটা কৰি ৰাখিলে ডাঙৰ দম এটা হ'ব। ইমান কিতাপ আমি পঢ়িছো, আমি নিজেও পঢ়িছো, আমাৰ ভাইটি ভণ্টিসকলক আমি পঢ়িব দিছো, ল'ৰা ছোৱালীক আমি পঢ়িব দিছো। কিন্তু এই পঢ়াৰ মাজত ফিল্টাৰটো দিয়া নাই আমি। এই কিতাপ যে পঢ়ি আছো, সেই অধ্যয়নৰ মাজত ফিল্টাৰটো আমি লগাই দিয়া নাই, যাৰ কাৰণে সেই অধ্যয়নে আমাক কি কৰি আছে, বিপথে পৰিচালিত কৰি আছে। নামাজৰ কাৰণে জেনেৰেল শিক্ষিত বিলাকতো দূৰৰ কথা, আমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা বিলাক হায়াৰ ছেকেণ্ডাৰী পঢ়িবলৈ আহে, তেওঁলোকৰ নামাজ ৰেগুলাৰ নহয়। চিনিয়ৰ মাদ্ৰাছাৰ মৌলানা বিলাকে নামাজ ৰেগুলাৰ নপঢ়ে। কিয় নপঢ়ে? তেওঁলোকে কোৰাণ অধ্যয়ন কৰিছে, কিন্তু ফিল্টাৰটো কৰা নাই। কোৰাণটো ডাইজেষ্ট কৰি পেলাই পঢ়ি পেলাই এইটো অধ্যয়ন কৰা নাই, সকলেও কৰা নাই, আৰু আমাৰ জেনেৰেল শিক্ষিতসকলকতো কৰিব দিয়া নাই। অধ্যয়নৰ মাজত ফিল্টাৰটো হ'ল কোৰাণ, অধ্যয়নৰ মাজত ফিল্টাৰটো হ'ল কোৰাণ। কোৰাণটো বুজি পাই পেলাই যদি ছাত্ৰ ছাত্ৰীসকলে, আমাৰ ল'ৰা ছোৱালীসকলে একবাৰ পঢ়িছে, তেনেহ'লে তেওঁৰ দ্বাৰা যিমান অধ্যয়ন কৰক সি চেকি চেকি কথা সোমাব ভিতৰত, আৰু তেনেকে জ্ঞান যেতিয়া চেকি চেকি ভিতৰত সোমাব, সেইখিনিয়েহে কাৰ্যত আমাক জ্ঞান বৃদ্ধি কৰিব। আৰু তেওঁলোকে যিখিনি কাম কৰিব, সেই কামৰ দ্বাৰা আমাৰ সমাজ কলুষিত নহয়, তেওঁলোকৰ সেই কামৰ দ্বাৰা আমাৰ সমাজ বেনিফিটেড হ'ব। আমি নিৰ্যাতিত লাঞ্ছিত হোৱা পৰিৱেশটো আঁতৰি ৰাখিম। গতিকে আজিৰ ইমান দীঘলীয়া নকৰোঁ, আমাৰ ভালেকেইজনমান বক্তা আছে আৰু মোৰ প্ৰগ্ৰামটো আছে। মই আপোনালোকক মাত্ৰ এই অনুৰোধটোৱে জনাম যে আপোনালোকে নিজেও কোৰাণ শৰীফক অসমীয়া ভাষাত অধ্যয়ন কৰক, আৰবিটো পঢ়িব শিকিছে, আৰু তাৰ মানে আপোনালোকৰ ঘৰৰ আটাইকে কোৰাণ শৰীফ পঢ়াৰ ব্যৱস্থা কৰক। জ্ঞানৰ মাজত ফিল্টাৰ লগাই দিয়ক, চাব পৰিৱৰ্তন কিমান ধুনীয়াকৈ হয়। ফিল্টাৰত পানী যেনেকৈ পৰিৱৰ্তন হয়, তাতকৈ বহুত ভাল ধৰণে হ'ব। ৩ নম্বৰ এটা কথা মই ক'ম যে মোটামুটি এই হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ যিটো স্কলাৰশ্বিপ আজি প্ৰায় 10 বছৰৰ পৰাই দি থকা হৈছে। 2006 চনৰ পৰা 2016লৈ যিজন 2016 আছিলে তেখেতে কৈ গৈছে, প্ৰথমতে হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনত 10 বছৰীয়া এটা পৰিকল্পনা, তাৰে অধীনত দিলোঁ। সেই 10 বছৰ শেষ হ'ল, পুনৰ 10 বছৰৰ পৰিকল্পনা আমাৰ হাতত আহিল। আমি বহুখিনি ছাত্ৰ ছাত্ৰীক আমি কি কৰিলোঁ, এই স্কলাৰশ্বিপ দিলোঁ। মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে অন্যান্য আছে, চৰকাৰৰ বিভিন্ন স্কলাৰশ্বিপ আছে, IDB স্কলাৰশ্বিপ আছে, ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে বিভিন্ন স্কলাৰশ্বিপ আছে। বিশেষকৈ আৰ্টছ পঢ়া, LLB পঢ়া, ছ'চিয়েল ছায়েন্স পঢ়া যিবিলাক ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপৰ স্কোপটো কম। কিন্তু সেই ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছে, যাতে এওঁলোকে অধ্যয়ন কৰি পেলাই সমাজখনক পৰিৱৰ্তন কৰিব পাৰে। ছ'চিয়েল ছায়েন্স আপোনালোকে যিসকল আহিছে, বিশেষকৈ আপোনালোক ছ'চিয়েল ছায়েন্সৰ, ইয়াতে ছায়েন্সৰ ষ্টুডেণ্ট আছেনে? নাই, ছায়েন্সৰ ষ্টুডেণ্ট নাই। কিয় নাই? যে ছায়েন্সেদি মানে টেকনলজিৰ ছাইডটোতে এটা ছাইডে কৰিয়েই আছে। সমাজখনক পৰিৱৰ্তন কৰাৰ কাৰণে, সমাজখনক আগুৱাই যোৱাৰ কাৰণে আমি কি কৰিব লাগিব, আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলক ছ'চিয়েল ছায়েন্সকো আমি আগুৱাই লৈ যাব লাগিব। সেইকাৰণে হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনে ছ'চিয়েল ছায়েন্সৰ যিবিলাক কিতাপ, যিবিলাক ছাইডত আমাৰ ল'ৰা ছোৱালী নাযায়, NGO মেনেজমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট, ফিল্ম টেকনলজি, এইবিলাক ফিল্ম টেকনলজি এটা পঢ়া। আমি যদি ফটোৱা দি থওঁ যে নাই চিনেমাটো হাৰাম, গতিকে চিনেমাত আমাৰ ল'ৰা ছোৱালীক নপঢ়াওঁ, তেনেহ'লে যিসকলে সেইটো কৰি আছে তেওঁলোকে যিমানখিনি চিনেমা বনাব, গোটেইখিনি সমাজৰ ক্ষতি কৰাৰ কাৰণে হ'ব। কিন্তু নৈতিকতা জানি পেলাই যিসকলে চিনেমা বনাবলৈ শিকিব, তেওঁলোকে যদি চিনেমা বনায়, তেনেহ'লে সেই চিনেমা সমাজৰ উপকাৰ কৰিব। গতিকে আমাক চিনেমা বনোৱা মানুহ লাগে,
আমাৰ সমাজত আমাৰ ভিতৰৰ পৰা চিনেমা আমি চিনেমাক মানে ফটোৱা দি পেলাই এইফালে নহ'ব টিভি চলাব নালাগে ঘৰত টিভি ৰাখিব নালাগে সেই কথাটো কৈ থলে আমাৰ নহ'ব টিভি ৰাখিব লাগিব আৰু টিভিটোক ফিল্টাৰ কৰিব লাগিব সেইকাৰণে টিভিৰ যিসকলে চেনেলত ইফালে পঠোৱা মানুহ আছে যিবিলাকে মানে বস্তু বনাই তেনেকুৱা মানুহ আমি বনাই পেলাই পঠাব লাগিব যাতে এতিয়া ধৰক অসমত আমি 34% মানুহ আছো আমাৰ কেইটা টিভি চেনেল আছে নাই কিয় নাই আমি তেনেকুৱা ধৰণে মানুহক আমি ওলাব পৰা নাই আমি মানে ট্ৰেইনিং দিবলৈ ওলাব পৰা নাই গতিকে সেইবিলাক ক্ষেত্ৰতো আমাৰ ট্ৰেইনিং দি ওলোৱাৰ প্ৰয়োজন আছে তো হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনে তেনেকুৱা ধৰণে চেষ্টা চলাই আছে এটা কথা ইয়াতে যে আমি আমাৰ ফালৰ পৰা য'ত সামান্য চেষ্টা কৰিম কিন্তু যিখিনি ছাত্ৰ ছাত্ৰী আৰু যিখিনি অভিভাৱকক আমি লগত ল'ম তেওঁলোকে সামাজিক দায়িত্বটো বুজি লওক আৰু তেওঁলোকে কি কৰক সমাজত এটা পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰক এই স্কলাৰশ্বিপটো লোন স্কলাৰশ্বিপ মই জানো তো পইচাটো এতিয়া আপোনালোকে ল'ব আপোনালোকৰ সহায়ৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে পইচাৰ অভাৱত শিক্ষা কমপ্লিট কৰি থাকিব পৰা নাই তেওঁলোকক অলপ সহযোগিতা দিয়া হৈছে তেওঁলোকে যেতিয়া তেওঁলোক সংস্থাপন হ'ব সেই সংস্থাপন হোৱাৰ পাছত তেওঁলোকে পইচাখিনি যদি ফাউণ্ডেশ্যনক ঘূৰাই দিয়ে সেই পইচাৰে আৰু এজন দুখীয়া ল'ৰা বা ছোৱালী কি কৰিব পাৰিব সহায় কৰিব পাৰিব গতিকে আপোনালোকৰ জীৱন গঢ়াৰ কাৰণে ফাউণ্ডেশ্যনে আজি দায়িত্ব সহযোগিতাৰ দায়িত্ব লৈছে গোটেইখিনি দায়িত্ব লোৱা নাই গতিকে আৰু এইটো যে আমি সহযোগিতাৰ মাজেৰে কি কৰিব পাৰো আমাৰ নতুন প্ৰজন্মক আমি কি কৰিব পাৰো আগুৱাই লৈ যাব পাৰো গতিকে সেই কথাখিনিও মনত ৰাখি পেলাই আপোনালোকে যিসকলে পইচাটো ল'ব আৰু আপোনালোকে ধৰক ইয়াৰ পাছত গৈ পেলাই আপোনালোকে সংস্থাপন পাব তেতিয়া যেনেকুৱা ধৰণে পাৰে বছৰত 1000কে হওক মাহত 2500 হওক পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিলে সেই পইচাৰে ফাউণ্ডেশ্যনে আৰু অন্য মানুহক সহায় কৰিব পাৰিব সেই কথাখিনি কিন্তু আমি ক্লিয়াৰ থাকিব লাগিব আৰু এইটো এটা আমানতৰ কথা আপোনালোকে ধাৰ লৈছে ধাৰ পৰিশোধ নকৰাকৈ যদি আপোনালোকৰ ওচৰত যাব লগা হয় তাত কিন্তু আকৌ ডাঙৰ কথা হ'ব বুজিছে সেই কথাখিনি মানে মনত ৰাখি পেলাই এইটো যাতে আপোনালোকে ঘূৰাই দিব পাৰে সেইটো কৰিব বহু সময়ত ভুলবশতঃ কিছুমান শিক্ষক বা ধনী মানুহৰ ল'ৰা ছোৱালীয়েও চিলেকশ্যন পাই যায় স্কলাৰশ্বিপ পাইছো লৈ থওঁ তেনেকে লৈ লয় আৰু পাছত হয়তো ঘূৰাই নিদিয়ে ইহকালত ঘূৰাই নিদিয়ে মিছা কথা কৈ পেলাই ল'লে পৰকালত গৈ পেলাই কিন্তু ধৰাত পৰিব লাগিব গতিকে তেনেকুৱা কথা কিছুমান থাকে সেইকাৰণে আমাৰ অনুৰোধ থাকে ফাউণ্ডেশ্যনৰ ফালৰ পৰা যে ধনী মানুহ বা শিক্ষক বা যিসকলে ছাষ্টেইন কৰিব পাৰে তেওঁলোকে যদি পাইছে তেওঁলোকে পইচাটো ল'ব নালাগে যাতে প্ৰকৃতাৰ্থত দুখীয়া যিবিলাক ল'ৰা ছোৱালী আছে তাৰ ভিতৰৰ পৰা তেওঁলোকে যাতে স্কলাৰশ্বিপটো পাব পাৰে